হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ আলোচ্য বিষয় হৈছে পৃথিৱীৰ প্ৰাকৃতিক অঞ্চলসমূহৰ দুটা প্ৰাকৃতিক অঞ্চল। সেয়া হৈছে ক্ৰান্তীয় তৃণভূমি অঞ্চল আৰু ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল। এয়া হৈছে দশম শ্ৰেণীৰ ভূগোল পাঠ্যক্ৰমৰ অন্তৰ্গত তৃতীয় চেপ্টাৰৰ আঞ্চলিক ভূগোলৰ অন্তৰ্গত বিষয়বস্তু। আমি এই ভিতৰত সোমোৱাৰ আগতে বিগত ভিডিঅ'ত কি আলোচনা কৰিছিলোঁ সেই সম্পৰ্কে চমুকৈ চাই লওঁ। ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ প্ৰাকৃতিক অঞ্চলৰ প্ৰথম দুটা ভাগ, সেয়া হৈছে নিৰক্ষীয় অঞ্চল বা বিষুৱীয় অঞ্চল আৰু দ্বিতীয়তে মৌচুমী অঞ্চলৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। এই ভিডিঅ'টোত আমি 3 নম্বৰ আৰু 4 নম্বৰ প্ৰাকৃতিক অঞ্চল অৰ্থাৎ ক্ৰান্তীয় তৃণভূমি অঞ্চল আৰু ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল সম্পৰ্কে আলোচনা কৰিম। প্ৰথমতে ক্ৰান্তীয় তৃণভূমি অঞ্চল নম্বৰ 1। ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ বিষয়ে চাবলৈ যাওঁতে প্ৰথমতে ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ এই মেপখন চাওঁ। পৃথিৱীৰ মেপ ক্ৰান্তীয় তৃণভূমি অঞ্চল দেখুৱাই আছে। এই যিমানবোৰ নীলা ছেডেড পৰ্চন আছে, সেই নীলা ছেডেড পৰ্চনখিনি হৈছে ক্ৰান্তীয় তৃণভূমি অঞ্চল। এয়া দেখিছে ব্ৰাজিল, তলত আছে বলিভিয়া, ইয়াত আছে তোমাৰ ভেনিজুৱেলা, এই গোটেইখিনি ঘাঁহনি অঞ্চল। তাৰপিছত আফ্ৰিকাৰ এই অংশ জেৰী উপত্যকা, জেৰী অৱবাহিকা অঞ্চল, এই ভাৰতবৰ্ষৰ এই অংশটো। তাৰপিছত দক্ষিণ পূব এছিয়াৰ এই অংশটো দেখিছে, মালয়েছিয়া, ইণ্ডোনেছিয়া এইবোৰ ঠাই আছে। তাৰপিছত ইয়াত অষ্ট্ৰেলিয়াৰ উত্তৰ অংশটো কিছু পৰিমাণে এই ঘাঁহনি পোৱা যায় এই তৃণভূমি অঞ্চল। গতিকে এই তৃণভূমি অঞ্চলৰ প্ৰথমতে অৱস্থান চাওঁ, অৰ্থাৎ ভৌগোলিক অৱস্থিতি কি। ভৌগোলিক অৱস্থিতি আমি চালে দেখা পাম যে ক্ৰান্তীয় বলয়ত অৱস্থিত মহাদেশৰ অন্তৰ্ভাগত এই অঞ্চল দেখা যায়। মনত ৰাখিব, এই ক্ৰান্তীয় তৃণভূমি অঞ্চল মহাদেশসমূহৰ অন্তৰ্ভাগত পোৱা যায়। দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশে এই অঞ্চল 10ৰ পৰা 25 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত, অৰ্থাৎ 10 ডিগ্ৰীৰ পৰা 25 ডিগ্ৰী অক্ষাংশৰ মাজত এই অঞ্চল বিস্তৃত। তাৰপিছত জলবায়ু, বাৰ্ষিক উত্তাপ 20ৰ পৰা 30 ডিগ্ৰী চেলচিয়াছ। বাৰ্ষিক উত্তাপ 20ৰ পৰা 30, যথেষ্ট অত্যাধিকো নহয়, 20ৰ পৰা 30 ডিগ্ৰী চেলচিয়াছ। বাৰ্ষিক বৰষুণৰ পৰিমাণ 25ৰ পৰা 100 চেণ্টিমিটাৰ, কিন্তু বৰষুণ 25ৰ পৰা 100 চেণ্টিমিটাৰ মাত্ৰ। সেয়েহে ইয়াত ঘাঁহ যথেষ্ট পৰিমাণে গজা দেখা যায়। ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ'ল উষ্ণ আৰু চুটি গ্ৰীষ্মকাল। ইয়াৰ বৈশিষ্ট্য হ'ল উষ্ণ আৰু চুটি গ্ৰীষ্মকাল, অৰ্থাৎ গ্ৰীষ্মকাল খুব গৰম হয় আৰু চুটি হয়, আৰু শীতকাল কি হৈছে শুকান আৰু দীঘল। তাৰপিছত উদ্ভিদ, যিহেতু বৰষুণ মধ্যমীয়া বৰষুণ হয়, মধ্যমীয়া বৰষুণ আৰু উত্তাপৰ বাবে ইয়াত 3 মিটাৰ পৰ্যন্ত ওখ ঘাঁহ উদ্ভিদ দেখিবলৈ পোৱা যায়। ক্ৰান্তীয় অঞ্চলৰ এনে ঘাঁহনিক কি বুলি কৈছে, ছাভানা বুলি জনা যায়। ছাভানা কি? ছাভানা হ'ল ক্ৰান্তীয় অঞ্চলত পোৱা ওখ ঘাঁহনি হৈছে ছাভানা। এই তৃণভূমি ভেনিজুৱেলা আৰু ব্ৰাজিলত স্থানীয়ভাৱে যথাক্ৰমে লানুছ আৰু কেম্পুছ নামে জনা যায়। এই ঘাঁহনি ছাভানা ঘাঁহনি বা ক্ৰান্তীয় উষ্ণ তৃণভূমি অঞ্চলৰ ঘাঁহনিক ভেনিজুৱেলাত লানুছ নামেৰে জনা যায়, আনহাতে ব্ৰাজিলত কেম্পুছ নামেৰে জনা যায়। তাৰপিছত ইয়াৰ অন্তৰ্গত অঞ্চলসমূহ বা ইয়াৰ অন্তৰ্ভুক্ত এলেকাসমূহ, এই অঞ্চলৰ অন্তৰ্ভুক্ত এলেকাসমূহ: দক্ষিণ আমেৰিকাৰ ব্ৰাজিলৰ উচ্চভূমি, ভেনিজুৱেলাত অৱস্থিত অৰিনোকো নদী অৱবাহিকা, আফ্ৰিকাৰ জাইৰে অৱবাহিকা আৰু উত্তৰ আৰু দক্ষিণ অংশ, পূব আফ্ৰিকাৰ উচ্চভূমি আৰু দক্ষিণ আফ্ৰিকাৰ কিছু অংশ আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ অংশ ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ অন্তৰ্গত। এইটো ইভেণ্টে মেপত দেখুওৱা হৈছে, সেইখিনি হৈছে ইয়াৰ অন্তৰ্গত অঞ্চল। তাৰ জনসংখ্যা, মূলতঃ পানীৰ অভাৱৰ বাবে এই অঞ্চলত জনবসতি অতি সেৰেঙা। তাৰপিছতে চাওঁ বৃত্তি, এই অঞ্চলৰ বেছিভাগ ঠাইতে বাণিজ্যিক ভিত্তিত গৰু, ঘোঁৰা, ম'হ, ভেড়া আৰু ছাগলী পালন কৰা হয়। বহু আদিবাসীয়ে কি কৰে, চিকাৰ কৰি জীৱন নিৰ্বাহ কৰাও দেখা যায়। কৃষি, মাকৈ, জোৱাৰ, কপাহ, চীনাবাদাম আদি এই অঞ্চলৰ প্ৰধান কৃষি উৎপাদ। গতিকে এয়ে আছিল ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ চমু আভাস। ইয়াৰ পিছত আমি চাওঁ ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল। ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল, এইটো 4 নম্বৰ প্ৰাকৃতিক অঞ্চল, ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল। ইয়াত আমি এই মেপখনৰ জৰিয়তে চাওঁ, এই যিমানবোৰ কলা ছেডেড পৰ্চন দেখিছা, এইবিলাক কলা ছেডেড পৰ্চন, গোটেইখিনি মৰু অঞ্চল হয়, মৰুভূমি অঞ্চল। কিহৰ মৰুভূমি? ক্ৰান্তীয় উষ্ণ মৰু, গৰম মৰুভূমি অঞ্চল। চাহাৰা মৰুভূমি হওক বা ইজিপ্চিয়ান মৰুভূমি হওক, পাৰিছৰ মৰুভূমি হওক বা আৰাবিয়ান মৰুভূমি হওক, আফগানিস্তান হিন্দু মৰুভূমিয়ে হওক বা থৰ মৰুভূমি, অষ্ট্ৰেলিয়াৰ গ্ৰেট অষ্ট্ৰেলিয়ান ডেজাৰ্টেই হওক, আটাকামা, আফ্ৰিকাৰ আৰু কালাহাৰী আছে, নামিব ডেজাৰ্ট আছে, মহেব ডেজাৰ্ট, এই গোটেইখিনি হৈছে ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত ঠাই।
তাৰপিছত এই অঞ্চলৰ বিস্তৃতি বা ভৌগোলিক অৱস্থিতি ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্থিত মনত ৰাখিবা যদি আগৰ ছবিখন যদি চাওঁ দেখিবা তোমালোকে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত ই অৱস্থিত এই দেখিছা প্ৰায়বোৰ মহাদেশৰ পশ্চিম প্ৰান্তত অৱস্থিত এই মৰুভূমি পশ্চিম প্ৰান্তত অৱস্থিত মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্থিত তাৰপিছত কৈছে এই অঞ্চল কৰ্কট ক্ৰান্তি 23 দুভাগৰ 1 ডিগ্ৰী উত্তৰ আৰু মকৰ ক্ৰান্তি 23 দুভাগৰ 1 ডিগ্ৰী দক্ষিণৰ কাষৰীয়া অঞ্চলত বিস্তৃত হৈ আছে জলবায়ু বাৰ্ষিক গড় উত্তাপ 28 ডিগ্ৰী চেলচিয়াছ বাৰ্ষিক গড় উত্তাপ বুলি কৈছে দেই 28 ডিগ্ৰী চেলচিয়াছ আৰু বাৰ্ষিক বৰষুণৰ পৰিমাণ 20 পৰা 25 চেণ্টিমিটাৰ বৰষুণ যথেষ্ট কম উত্তাপ যথেষ্ট বেছি ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ'ল ই সদায় উষ্ণ আৰু শুষ্ক এই জলবায়ুৰ বৈশিষ্ট্যটো হৈছে ই সদায় গৰম আৰু শুকান দিন আৰু ৰাতিৰ উষ্ণতা পাৰ্থক্য অধিক আৰু মনত ৰাখিবা দিন আৰু ৰাতিৰ উষ্ণতা পাৰ্থক্য অধিক দিনৰ ভাগত অত্যাধিক গৰম হয় আৰু ৰাতিৰ ভাগত অত্যাধিক ঠাণ্ডা হয় উদ্ভিদ বৰষুণৰ অভাৱত এনে মৰু অঞ্চলৰ কিছু অংশত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে অঞ্চল বিশেষ খেজুৰজাতীয় উদ্ভিদ দেখিবলৈ পোৱা যায় কাঁইটীয়া উদ্ভিদ যিহেতু বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা অধিক গতিকে চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদে গজা দেখা যায় অঞ্চল বিশেষ যিবোৰ অঞ্চলত তোমাৰ পানী অৰ্থাৎ মৰুদ্যানসমূহত খেজুৰজাতীয় উদ্ভিদো দেখিবলৈ পোৱা যায় আৰু কিছু পৰিমাণৰ সেউজীয়া আৱৰণো দেখিবলৈ পোৱা যায় ইয়াৰ পিছত চাওঁ অন্তৰ্গত বা অন্তৰ্ভুক্ত এলেকা এছিয়াৰ আৰৱ মৰুভূমি ইৰাণ আফগানিস্তান হিন্দুৰ মৰুময় অঞ্চল অৰ্থাৎ পাকিস্তানত থকা হিন্দু প্ৰদেশৰ মৰুময় অঞ্চল ভাৰতবৰ্ষৰ থৰ মৰুভূমি আফ্ৰিকাৰ চাহাৰা আৰু কালাহাৰী মৰুভূমি দক্ষিণ আমেৰিকাৰ আটাকামা মৰুভূমি অষ্ট্ৰেলিয়াৰ বৃহৎ মৰুভূমি গ্ৰেট অষ্ট্ৰেলিয়ান ডেজাৰ্ট আদি ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত ঠাইসমূহ ইয়াৰ পিছত জনসংখ্যা এই মৰু অঞ্চলৰ বেছিভাগ ঠাই জনবসতিহীন জনবসতি খুব কম কিছুমান ঠাই অঘৰী পশুপালনে বাস কৰে বৃত্তি কালাহাৰী মৰুভূমিৰ বুছমেন আৰু অষ্ট্ৰেলিয়াৰ বৃহৎ মৰুভূমিৰ আদিবাসীসকলে প্ৰকৃতিৰ পৰা খাদ্য সংগ্ৰহ কৰি বনৰীয়া জীৱ জন্তু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে অৱশ্যে পেট্ৰলিয়াম উৎঘাটনস্থলীসমূহত বৃত্তিৰ পৰিৱৰ্তন হোৱা দেখা যায় অৰ্থাৎ আৰবিয়ান দেশসমূহত কিন্তু ভিত্তিৰ পৰিৱৰ্তন হোৱা দেখা গৈছে তাৰপিছত কৃষি নীল নদী উপত্যকা আৰু বদ্বীপ অঞ্চলত জলসিঞ্চনৰ যোগেদি কৃষিকাৰ্যৰ বিকাশ ঘটিছে আৰু বাকী ঠাইসমূহত মৰুভূমি যিহেতু কৃষিকাৰ্য কৰা নহয় কিন্তু কি কৈছে নীল নদী উপত্যকা আৰু বদ্বীপ অঞ্চলত কিন্তু জলসিঞ্চনৰ যোগেদি কৃষিকাৰ্য সম্পাদন কৰা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া আছিল আমি আজি আলোচ্য বিষয় 3 নম্বৰ আৰু 4 নম্বৰ প্ৰাকৃতিক অঞ্চল আৰু এইকেইটা হৈছে ক্ৰান্তীয় উষ্ণ ক্ৰান্তীয় তৃণভূমি অঞ্চল তাৰপিছত আছিলে আমাৰ ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল গতিকে তোমালোকে ইমান পৰ ধৈৰ্য সহকাৰে এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টোত যদি কিবা বুজি পোৱা নাই তোমালোকে মোক যোগাযোগ কৰিব পাৰিবা